কেইদিনমানৰ আঁতৰি শ্ৰীযুত ললিত বৰুৱা বৰগাদেৱে পৰিৱেশন কৰিবলৈ লৈছে। এটি ঘোষা বাদ্যৰ চাপৰ যাক ফুল লোৱা বুলি কয়। এই ফুল লোৱা অনুষ্ঠানটি সত্ৰত ৰাতি 1 মান বজাৰ পৰা যেতিয়া ঘোষা বাদ্য আৰম্ভ হয় তেতিয়া এই ফুল লোৱা অনুষ্ঠানটো হয়। আৰু এই অনুষ্ঠানতেই যিজন সত্ৰৰ বৰগায়নৰ উপাধি প্ৰদান কৰা হয় তেখেতে এনেদৰে 9টা বা 14টা খোল বজায় আৰু হাই দেউৰী আহি পেলাই বকুল ফুলৰ আৰু চন্দনৰ তুলসী পাতেৰে নিৰ্মালি দি বৰগায়নৰ উপাধি ঘোষণা কৰে। তাৰ আগতে যিজন বৰগায়ন হয় তেখেতে অধ্যাপকসকলৰ ওচৰত মহলা দিব লাগে। মহলাজনে আখৰা কৰি দেখুৱাব লাগিব, পাৰদৰ্শিতা দেখুৱাব লাগিব। তাৰ পাছতেই সেই ঘোষা বাদ্য অনুষ্ঠান আৰম্ভ হয়। কিন্তু এই অনুষ্ঠানটি আমি অসমৰ সত্ৰৰ ঘোষা বাদ্যৰ বাহিৰে অন্য জেগাত পৰিৱেশন কৰা তেনেকৈ আপোনালোকেও দেখা নাই। কোনোবাই দেখিছে যদিও খুব বিৰল বা এইভাগ বস্তু তেনেকৈ প্ৰদৰ্শন কৰা নহয়। ইয়াত হয়তো ভুল হ'ব পাৰে। তেখেতক নিমন্ত্ৰণক্ৰমে মাতি আহিছে, তেখেতে এই অনুষ্ঠানটো পৰিৱেশন কৰিব আৰু সকলোৱে আমাৰ শুভেচ্ছা থাকিলে, তেখেতলৈও থাকিলে। এয়া আপোনালোকৰ আগত এটি ঘোষা বাদ্যৰ ফুল লোৱা অনুষ্ঠান। ধন্যবাদ। ভকত বৈষ্ণৱবৃন্দ, আই মাতৃসকল, কণ কণ মহিলা যুৱক যুৱতীসকল, প্ৰায় আৰু শ্ৰী শ্ৰী সংগ্ৰহ শিৱা সত্ৰৰ ডেকা সত্ৰাধিকাৰ আমাৰ ঘোষা ধেমালিৰ 9ভাগী খোল বা 12ভাগী বা 14ভাগী খোলৰ গুৰু আছিলে। তেখেতৰ আজ্ঞা আশীৰ্বাদ লৈ আমি এই ঘোষা ধেমালি ভাগ পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। গুৰুহান্তি হ'লে আপোনাৰ সময় নিজে ধুৱাই লৈ আমাক ল'ৰা-ছোৱালী অভ্যাসনত ঠাই কৃপা কৰি বুলি প্ৰাৰ্থনা জনোৱা হৈছে। কৃষ্ণ Hare